হাই গাইজ নিখিলৰ হোষ্টেলত আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানে আমি ইয়াত কিছুমান গানৰ বিষয়ে কথা পাতোঁ। আহকচোন আজি এটা নতুন গানৰ বিষয়ে কথা পাতোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল আইকনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব। তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব আপোনালোকে। এইটো আকৌ কি ডেন্স? আমাৰ দেখোন ছাগলীটোও ইয়াতকৈ ভাল ডেন্স কৰে। বাপৰে বাপ, এইবিলাক ক'ৰ কি যে গানবিলাক বনাই মৰাকৈ একেবাৰে মূৰৰ বিষ উঠি যায় এইবিলাক চলাই। তাৰমানে কি হয়, গাব নাজানে কিন্তু এটা ফেশ্বন হৈ গৈছে, মানে সকলোৱে গায়ক সেই হয়। মালাক ইমানবোৰ চিঞৰিছে, কেৱল কৈছে অ' মালা অ' মালা অ' মালা বোলে, বেলেগ আৰু একোৱে নাই। মানে 6-7 ছেকেণ্ড মানে এনেকৈ পঠাই দিছে ন। এইবিলাক যে ক'ৰ কি গান বনায় ধেই। এতিয়া চাওক, জুবিন দাহঁতে গান বনায়, কোনো ধৰণৰ ভুলে ধৰিব নোৱাৰি, কিন্তু সিহঁতৰ গানত দেখোঁ কোনো ধৰণৰ শুদ্ধ একোৱেই নাই। মানে এইবিলাক গান আৰু বন্ধ কৰিবৰ হ'ল। তহঁতৰ দিন আৰু নাই এইবিলাক কৰাৰ। কলিজা মোর ফাটি ফাটি যায়, ও মালা তোর কলিজা দিবিনে মোক খাই, ও মালা কলিজা মোর ফাটি ফাটি যায়, ও মালা তোর কলিজা দিবিনে মোক খাই। আজিকালি ফেভিকুইড পায়, কাৰণ সাৰ দিয়া বস্তু খাই যে, সেইকাৰণে চব বস্তু ফাটিয়ে যায়। কলিজা ফটাটো একো ডাঙৰ বস্তু নহয়। কলিজা ফাটিব পাৰে, চব ফেভিকুইডেৰে জোৰা লগাই দিলে হ'ল। আৰু তাৰ এই মস্ত মানুহটোক তাৰ কলিজাত কেনেকৈ ঠাই দিব হে। বাপৰে বাপ, গান আৰু ওলাইছে আৰু পৰাখিনি ন। ইমান মানে কৰিছে আৰু ক'ৰ কি যে। আহকচোন আগলৈ বা কি বকে পাগলকেইটাই ন। আৰু ডেন্স দেখিলেতো ক'বই নালাগে, বাপৰে সিহঁতৰ ডেন্স একদম মাধুৰী দীক্ষিতে ডেন্স কৰা দিছে। আহক আগলৈ কি কয় চাওক। মোৰ কলিজা তোক নাপালে গুচি যাম বাবা ধামলৈ, ও মালা কলিজা মোর ফাটি ফাটি যায়, ও মালা তোর কলিজা দিবিনে মোক খাই, ও মালা কলিজা মোর ফাটি 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 যায়। দুটামান শব্দ ক'ৰবাত বিচাৰি পালে মানে সেইকেইটাই একেবাৰে গানে এটাকে বনাই দিলে। কিবা আৰু কি কৈ আছে, মালা 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 মানে কি মানে। বাপৰে বাপ, একদম কাণ টিংটিঙাই যায় সিহঁতৰ কথা শুনি, একদম কাণৰ বিষ হৈ গৈছে। মানে কেৱল দুটামান শব্দ লৈছে, কেৱল মালা 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 আৰু কি মানে, তাক নাপালে বাবা দাম গুচি যা, কোনে বাধা দিছে, আমিতো কোৱা নাই বোলে নাযাবি, তই যা জকি যা। তই গানত শুনোৱাৰ প্ৰয়োজন নাই ন, বেলেগ শব্দ ইউজ কৰ। মায়া জাল মোর বুকু জাগি উঠে পিরিতি অপার, ও মালা ও মালা এ তুরে দুসকুত প্রেমর মায়া জাল মোর বুকু জাগি উঠে পিরিতি অপার, মিশি কিয়া কই তই মারি দিও সাল, তাকে দেখি ময় হও কলিয়া গোপাল। গান বাপৰে, তথাপিও মানে কি মালা 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 মানে এনেকৈ 3 মিনিট 4 মিনিটমান সময় একদম নষ্ট কৰি দিছে। মানে ইমান টাইমখিনি এনে যায় থ। কোনোবাই যদি ভালভাৱে গান, কিছুমান গানক ভক্তি কৰে ন, ভক্তি কৰা সকলোৰে এতিয়া ধৰক আমুৱাইছে আৰু কি মানে সেই কলিয়া গোপালে হৈ গ'ল বোলে। বাপৰে বাপ, গানত একেবাৰে গোসাঁইকো টানিছে হে। চ' গাইজ আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল আইকনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব। তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আৰু আপোনালোকৰ ওচৰতো যদি এনেকুৱা ফকতীয়া গান আছে তেনেহ'লে আমালৈ হোৱাটছআপ কৰিব পাৰে। আমাৰ হোৱাটছআপ নম্বৰ হ'ল 600003114449। আকৌ এবাৰ কৈ দিছোঁ 600003114449। চ' গাইজ আজিলৈ বিদায়, আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। জয় আই অসম।